হেল্ল' এভৰিৱান, এতিয়া ৰাতিপুৱা গা পা ধুই হ'ল। এতিয়া ভেলাঘৰ চাবলৈ গৈছোঁ জ্বলা। আপোনালোককো দেখুৱাম ব'লক আমাৰ ভেলাঘৰ জ্বলালে। না আহ নমস্কাৰ সকলোকে, মোৰ আন এটি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। এই ভিডিঅ'বোৰ আছিল বিহুৰ মানে ভেলাঘৰ জ্বলা দিনা, বিহুৰ দিনা, আৰু মই আপোনালোকৰ মাজলৈ আজি আগবঢ়ালোঁ। বহুত দিনৰ পৰা ভাবি আছোঁ ভিডিঅ'বোৰ আপলোড কৰিম, কিন্তু সময়ে পোৱা নাই। আপোনালোকৰ মাজলৈ আজি এই বিহুৰ দিনা ব্লগটো আগবঢ়ালোঁ। এয়া ভেলাঘৰ বেলেগ এটা চাবলৈ আমি আহিলোঁ। এয়া জ্বলাই আছে, সকলোৱে হাঁহি ফূৰ্তি নাচি বাগি ভেলাঘৰটো জ্বলাই আছে। গাঁৱৰ সকলোৱে মিলি একেলগে এয়া ফূৰ্তি কৰি ভেলাঘৰ জ্বলাই আছে। এয়া মই এয়া ডাঙৰ ধনটোৱেও ভেলাঘৰ জ্বলা চাই আছে। এয়া থিয় আমি ৰাস্তাতে আছোঁ, ওচৰলৈ নাই যোৱা। ইয়াতে চাই আছোঁ দূৰৰ পৰা। ভেলাঘৰলৈ অনা বস্তুবিলাক লাহে লাহে আজৰি কৰি আছে এয়া। আৰু ৰাতিপুৱা সময়ত এতিয়া কুঁৱলীয়ে পৰি আছে, সূৰ্যটো অলপ অলপ ওলাইছে, তথাপিও কুঁৱলীৰ আন্ধাৰেই হৈ আছে, মানে ভালকৈ পোহৰ হোৱাই নাই, আৰু সূৰ্য ওলায়েই নাই পোহৰ হ'বলৈ। আৰু এইটো ভেলাঘৰ জ্বলি শেষে হ'ল। আৰু এয়া সৰু ধন মোৰ কোলাতে আছে। তাৰপিছত আমি গাঁৱৰ আৰু কেইটামান ভেলাঘৰ আছে, সেইকেইটাও চাবলৈ গৈছোঁ। এইফালে সূৰ্য ওলাইছে লাহে লাহে। এতিয়া আহিলোঁ আমাৰ উত্তৰ বৰগুল গাঁৱৰ ভেলাঘৰটো চাবলৈ। আমি আহি প্ৰায় দেখিলোঁ ভেলাঘৰ জ্বলাই শেষ হ'ল, সেইকাৰণে অলপ সময় চাম আৰু তাৰপিছত আমি উভতি যাম। এইফালে দাদা এজনে এয়া ডিজাইন কৰা ভেলাঘৰটোৰ ধুনীয়াকৈ পাচিখিনি ধুনীয়াকৈ ভাইজ কৰি ল'লে, আৰু লগত জাপি ঘৰলৈ নিবলৈ ধুনীয়াকৈ জাপি আছে। আৰু জোলনাখনেই থাকিলে ভেলাঘৰটোৰ, বাকী ভেলাঘৰটো জ্বলাই শেষ হ'ল। প্ৰায় অলপ অলপ আছে। আমি ভাবিছোঁ অলপ সময় ৰখি তাৰপিছত আমি আকৌ যাম। এয়া আমি এতিয়া গৈছোঁগৈ আৰু আমাৰ পাৰ্টিটো। এই ভেলাঘৰটো আমাৰ গাঁৱৰ শেষৰটো ভেলাঘৰ। এয়া আমি চাবলৈ আহিলোঁ। পিছে এই ভেলাঘৰটো ধুনীয়াকৈ ৰংঘৰৰ নিচিনাকৈ বনাইছিলে, আৰু লগত হাতী এটাও ধুনীয়াকৈ ডিজাইন দিছে। আৰু কালি ওপৰলৈ উঠা নাছিলোঁ, সেইকাৰণে উঠিলোঁ। পিছে এই ভেলাঘৰটো পিছত জ্বলাব। ওচৰত এটা সৰুকৈ বনাইছিলে মেজি ঘৰ, সেইটো জ্বলালে, পিছে এইটো জ্বলা নাই। সেইকাৰণে ধনকেইটাৰ লগত অলপ সময় খেলি তাৰপিছত ঘৰলৈ যাম বুলি ভাবি এতিয়া এয়া মই ওপৰলৈ উঠি আছোঁ। এয়া আমি ওপৰত। আৰু এতিয়া বহুত ৰ'দ ওলাইছে, মানে সূৰ্যটো পূৰা কঢ়াকৈ ওলাইছে। আৰু এই ভেলাঘৰটো জ্বলালে ইয়াত এয়া আমাৰ মুনুকি আৰু ধনটো হাতীটো ওচৰৰ পৰা যাবলৈ মন নাই চাওক। তাৰপিছত গ'লোঁ খুৰীহঁতৰ ঘৰলৈ, অলপ খালোঁ বিহুৰ পিঠা পনা।
তাৰপিছত আহিলোঁ ঘৰলৈ। এয়া হাজবেণ্ডক দিবলৈ ৰেডি কৰিছিলোঁ। এইয়া হাজবেণ্ড। এয়া হাজবেণ্ডক মাতি আনি ফটো উঠিবলৈ আৰু কৈছোঁ লগতে এয়া জলপান খাওক। হাজবেণ্ডে অলপ সময় আগতে পিঠা পনা খালে, সেইকাৰণে এতিয়া নাখায় বোলে, পেট ভৰা। সেইকাৰণে তাৰ আগত মই খাই আছোঁ, নিজে হাজবেণ্ডলৈ উলিয়াই নিজে খাই আছোঁ। এয়া হাজবেণ্ডৰ কাৰণে বিহুৰ ফুলাম গামোচা দিছোঁ এতিয়া। হ'লে পুৰণি গামোচা হ'বলৈ লাগিছে। ৰ'দ পৰিছে, মুখখন দেখা যায়। এদিন পইচা খুজিছে। এয়া হাজবেণ্ড আৰু মই এতিয়া দেউতাক সেৱা কৰিবলৈ আহিছোঁ আৰু মায়ে এইফালে ভাত খাই আছে, সেইকাৰণে দেউতা বহি আছে। দেউতাকে সেৱা জনালোঁ বিহু বুলি। এই বিহুত হাজবেণ্ড আৰু মই এনেকৈ সেৱা জনাওঁ ঘৰৰ ডাঙৰ মানুহখিনিক। তাৰপিছত আহিলোঁ সৰু দেউতা আৰু সৰু মাক সেৱা জনাবলৈ। এয়া মই আৰু হাজবেণ্ড, সৰু দেউতা বহি আছে আৰু সৰু মাক মাতিছোঁ সেৱা কৰিবলৈ বুলি। এয়া সৰু মাও আহিলে, এতিয়া সেৱা ল'ম হাজবেণ্ড আৰু মই একেলগত। মোক কোনফালে তোলো মানুহখিনি? এইজনী আমাৰ পেটলি বাইদেউ। এইফালে মায়ে ভাত খাই হ'ল, এতিয়া মাক সেৱা কৰি আছোঁ মই আৰু মানুহজনে, আৰু ধনটো আছে লগত।